আৰু হে গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কৌশিক লাইকে আশা কৰিছোঁ সকলোৱে ভালে আছে ঐ বাচ্চা তো হে গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কৌশিক লাইকে আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু গাইজ চবেই মানে এক্সৰ ওপৰতে চায়েৰী লিখি আছে মই আৰু আপোনালোকৰ এটা ভালপোৱা প্ৰিয়সীজনীৰ কাৰণে এটা চায়েৰী লিখিছোঁ আপোনালোকে ক'ব এই কিজনী পঢ়িয়ে যায় নেকি তো চায়েৰীটি শুনিব কিমান আৰু কম তোমাক ভাল পাওঁ বুলি কিমান আৰু কম তোমাক ভাল পাওঁ বুলি মোৰ প্ৰপ'জেলটো একচেপ্ট কৰি লোৱা বাইনা তোমাৰ জান বুলি দে আৰু গাইজ কেনে লাগিছে কমেণ্ট কৰি জনাবচোন একবাৰ বঢ়িয়া তো গাইজ আজি ভিডিঅ'টোৰ মানে বনোৱাৰ এটা মেইন মাকচাদ হ'ল কি আজি আমাৰ লুফি মাই কেনে লেতেৰা হৈছে দেখিছেনে এই আজি বঢ়িয়াকৈ আজি গা ধুই দিম নেকি কেনে কৰে দেখিছেনে কেনে কৰে তো আজি এক বলকচোন একদম জুবৰে গা ধুই দিওঁ তো বলক যা গুচি যা গাইজ কেনে কৰিব চাবিচোন লুফি পেলা যা কেনে কৰে গাইজ মানে কি হৈছে আমাৰ লুফি দুখন মানে গাটো ধুই দিম বাৰু এক ধুনীয়াকৈ কিন্তু ইয়াতে সৰু এনেকুৱা চিক্ৰেট হৈছে দেখা পাইছেনে আপোনালোকে চিক্ৰেট নে কি বস্তু বা এই এনেকুৱা টাইপৰ কিবা বস্তু হৈছে দেখিছেনে এই চেম্পু আনিছোঁ এই 400 টকীয়াত আমি চেম্পু আনিছোঁ এতিয়া বাৰু মই অলপমান নিমপাত আনিব গৈ আছোঁ আমাৰ আইতা এটা কৈছিল নিমপাত লগাই দিলেই হ'ব বোলে তো আপোনালোকৰ যদি কিবা উপায় আছে ক'বচোন কমেণ্টত কৰি জনাই দিব একবাৰ তো আমি নিমপাত লৈ হ'ব অলপ এই হ'ল নিমপাত আৰু গাঁৱৰ ঔষধ আৰু গাঁৱৰ ঔষধ বুলিয়ে ক'ব পাৰি আৰু সেই বিকি কেনে বডি চডি বনিছে গাইছ তো গাইছ এইটো ছিঙি লওঁ অলপ ঔষধটোতো আনি ল'লোঁ বাৰু গাঁৱৰ ঔষধি একদম তাৰপিছত আৰু বলকচোন যদি কাম কৰে মই নেক্সট ভিডিঅ'ত নিশ্চয় ক'ম এই মানে এইটো বটি দিম বটি দি কিনে কাণৰ যোনখিনি ধৰিছে তাতে দিম আৰু বঢ়িয়াকৈ আৰু নেক্সট ভিডিঅ'ত ক'ম মই তো মানে কেনেকুৱা ৰিজাল্ট হৈছে তো আপোনালোকে ইউজ কৰিব পাৰিব তেতিয়া ফিমেও আহি গ'ল মজাকৈ তো আজি এই দি তোক গাই ধুই দিম মজাকৈ দেই আৰু দেখছে বদমাছি তাই দেখছে এইগিলা জাপ ধৰিছে তাই এতিয়া এইটো চেম্পু ধুনীয়াকৈ তাই চেম্পু আৰু এতিয়া ধুনীয়াকৈ মায়ে বটি দিছে এতিয়া ইয়াৰে মানে হেৰি কৰি দিম আৰু পানীৰ লগত মিক্স কৰি কিনে চেম্পুৰ লগত দিব লাগিছে গাইজ পূৰা একদম আজি অকণি মৰি যাব লাগিব একদম দেখা নাই পানীত পূৰা মিক্স কৰি দিছোঁ দে আৰু ঠাণ্ডা ন পানীবিলাক বহুত ঠাণ্ডা হৈ আছে আৰু এই জেগাবিলাকো ঠাণ্ডা তো ৰ'দতে আনিছোঁ আৰু ইয়াতে মানে আমাৰ ইয়াতে সূতাটোত বান্ধি লওঁ এই দেখছি গা নধুই আমাৰ এই চেম্পু আছে আৰু পানী চানী আছে ইয়াতে ধুনীয়াকৈ এতিয়া পিৰা পাৰি দিছোঁ বঢ়িয়াকৈ ক'ত লুকাইছে দেখিছেনে ক'ত লুকাইছে উঠবাই নৰি এতিয়া দেখিছেনে আমাৰ চেম্পু এইটো চেম্পুটো দি লওঁ ধুনীয়াকৈ আমি এতিয়া লুকিনাক গা ধুই আমাৰ আপি ভাল পুৰা ধুনীয়াকৈ থাকে আমার লুকি মাক চাব পাৰে পুৰা একদম কুকুৰা লাগছি ভাই ইতেন দেখছি না মানে গা পানী নপৰতে কি বঢ়িয়া ফ্লাফি হৈছিল এতিয়া কি মূৰ হৈছে দেখছি নে ইয়ে ভাই আৰু এইফালে আমাৰ মা কিবা খাই কৈ দিয়া তো মায়ে মানে বহুত কেমেৰাক মানে হেৰি কৰে এভইড কৰে বুজি পাইছেনে গাইছ লুফি কেনে লাগিছে গা ধুই মই নাজান মায়ে আৰু পুৰা একদম পুৰা ধৰে আৰু মায়ে পুৰা গা ধুই দিব জানে উঠি লৈছে ৰ গাইছ কি হ'ব বহি দি তাইক বহি দিছোঁ এনেকুৱা শান্ত শিষ্ট কুকুৰ ক'ত দেখা পাব বিৰাট বহি লৈছোঁ গাইছ কি খবৰ আৰু দেই আৰু কাণখনে মেইন দেখিছেনে কিমান কি এইগিলা পোকা চোকা এই দেখিছেনে কিয় বা এনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন কিয় এনেকুৱা হৈছে মানে ইমান গুচাই থাকোঁ তথাপিও মানে নুগুচেই মোক আকৌ নতুনকৈ হৈছে
গাইজ মায়ে মানে এইটো এনেকুৱা মানে ব্যৱহাৰ কৰে কুকুৰটো এইটো মানুহৰ বেবীয়ে জানো মানে আমি যেতিয়া সৰুতে গা ধোৱা নাছিলোঁ বা ঠাণ্ডা পানী দি সেনেকুৱা কৰে যেনেকুৱা কৰে মায়ে এনেকৈ ধৰে ভাই কি ক'ব আৰু গাইজ সেইকাৰণে মা होती है कुत्ते के लिए भी और हम सब के लिए भी হয়নে নাই গাইজ কমেণ্ট কৰি জনাব একবাৰ তো গাইজ আমাৰ লুপিৰ অৱস্থা দেখিছেনে একদম ইতেন তাইক মুচি দিম বুলি জানছি একদম পুরো সেইকাৰণে আগবাঢ়ি আহিছে দেখিছেনে আজাদী দেখিছে নাই চলিৰ আহা জনমত মোৰ কুত্তা হম আৰু সকলোৱে মই কুত্তা হম বুলি কমেণ্ট কৰি দিব আমার মায়ও গাইজ নিপু বেটা লোক চাই কাৰণে মই সেনকে দিলো মা ক'বা দিছে তই নিপু হ'বা গৈছে নেকি নহয় আমি বেতাল না ফুৰ্তি দেখিছে তাইৰ এতিয়া তাইক এৰি গা ধোৱা হৈ গ'ল মজাকে এতিয়া আমি অলপমান তেতিয়া অলপ মানে তাইক গা ধুই দিব মানে অলপমান শুকাব দিব লাগিব বঢ়িয়াকে তো তাইক অলপমান ৰাখি দিওঁ তাতে বস্তা পাৰি কিনে বঢ়িয়াকে অলপ বান্ধি থৈ দিব লাগে তাই বল দেখিছি নে গাইজ গাইজ আমাৰ পুৰা লুবি মাই গা ধুই দিলো আহিছে বেটি কেনে লাগছি ফুটি দেখছি না তাইর বাবা দে আর খুঁজেতি আবি তোর খুঁজেতি নক রুবি মা কিয়ে গা ধুই দিলি নামতে আর আছি আমাক দে আর তো আৰু অলপমান ভালকে মায়ে মুচি দিব এতিয়া মুচি দিলে বঢ়িয়া পায় আৰু তাই টেনশ্যন নাই আমাৰ লুকিৰ ওপৰত বনালে তো কেনে লাগে একবাৰ কমেণ্টত জনাবাচোন থেংক ইউ